हेलो दोस्तों वेलकाम इटमान मिक्स टू आसाम तो ब्लॉग भिडिओ आरम्भ करूँ तो माने गाइस आमार इयात एखन दलং बनाई आछे गाय नदी तो माने इयात एखन एटा माने गाद्दार भागिले तो गाद्दार माने की तो ब्लॉग भिडिओ आरम्भ करूँ तो माने गम पा गल जेन एटिया गाद्दार भगा নহয় दुदिनमान हल एटा कि নহয় दुटा भागिले तो माने एनेके भागि गल चाइ लक माने एक्चुअली इयात किबा दिया कम हल सागे तो भालके बनाওক शिवम कुमानी इया आशा राखिছোঁ माने भिडिओটো इने नबनालो हेतेन पूरा माने আজি নিউজ লাইভ আহি গল মায়ে দুটা মান স্ক্ৰিপ্ট ৰেকৰ্ডিং কৰি দিছে তো চাই লওক অভিজাত্য জীৱন তেওঁলোকে কিন্তু উদযাপন কৰিব পাৰে কিন্তু প্ৰকৃততে জনসাধাৰণৰ পক্ষত থাকি জনসাধাৰণৰ হৈ কিছু কাম কৰা তেওঁলোকে গাফিলতি কৰা আমি দেখিবলৈ পাইছোঁ সেইকাৰণে কৈছোঁ আমি ইয়াত তদন্ত হ'ব লাগে যে যিহেতু গাদাৰসমূহ ফুটাৰ পৰা যেতিয়া তলত পৰিলে পৰাৰ লগে লগে জীৱন নামৰ যি প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানে সেই গাদাৰসমূহ কিয় গাঁত খান্দি পুতি থলে এই টাইবিলাক ইয়াতো সন্দেহ সৃষ্টি কৰে নকৰে ইয়াৰ পৰা সন্দেহ হৈছে যে গাদাৰসমূহ যেতিয়া তেওঁলোকে ফুটাৰ পৰা তলত পৰিলে তলত পৰাৰ পিছত পুতি থলে কিয় পুতি থোৱাৰ দৰে আমাৰ সন্দেহ एक्चुअली गादार भागिও पुति থৈ গল সালা কি হ'ব তো ইয়াৰ গাঁৱৰ ৰাইজে কি ক'লে চাই লওক গাফিলতিৰ কাৰণে কিবা সুবিধা হৈছে নেকি তেওঁলোকৰ কিজানি কম পৰিমাণে ব্যৱহাৰ কৰিছে নেকি তেনেকৈ কৰিলে বুলি আমি অলপ শুনিছিলোঁ পঢ়াটো আপুনি দেখিছেনে দেখা নাই পুতি থৈছিলে পুতি থোৱাটো দেখা নাই কিন্তু আমি অলপকৈ শুনিছিলোঁ দুজন এজনৰ মুখত লুকুৱাই ৰাখিছে সেইটো কথা যাতে কামটো ভালকৈ কৰিছে বা নাই কৰা কি ক'ব কামটো ভালকৈ নাই কৰা সেইখিনি কৰিছে নহ'লেতো এনেকুৱা পৰিব নেকি কামটো ভাল পোৱা নাই কি দেখিছে আপুনি মই বৰ্তমান একো দেখা নাই বাৰু আপোনাৰ ঘৰ ওচৰতে ইয়াতে কোন ডোখৰত আপোনাৰ কি ক'ব ৰাস্তা কামটো লৈ দলঙৰ কামটো আমাক অতি শীঘ্ৰে উলিয়াই দিলে আমি ভাল পাওঁ আৰু কাৰণ কেলৈ পৰিছে বুলি গম পাই আছোঁ হ'লেও আমি ইমানখিনিও হেৰি কৰিব নোৱাৰোঁ বাৰু আমি আচলতে স্থানীয় লোকসকলে ইতিমধ্যে তেখেতলোকে আচলতে মুখ্য ক'ব বিচৰা নাই অৱশেষত এইটোৱে অনুৰোধ কৰিছোঁ শিৱম কুমানী আপোনালোকে ভালকৈ দলং বনাওক